ফল খোৱাৰ কথা কৈ আছা এতিয়া তুমি ফলে চিনি নোপোৱা হৈ গৈছা ফল চিনি পাওঁ ফ্ৰুটছ ফুচ অঁ ফুচটো কি ফল ফুচটো ফল অঁ হেই ফুচ মানে হৈছে নাজানা তুমি যেতিয়া কিবা এটা নাজানিছা তেতিয়া মই তোমাক ক'ম ফুচটো হেই ফলক ইংৰাজীত ফ্ৰুটছ বুলি কয় ফলৰ ইংৰাজী নামো আছে অঁ চব ফলৰ ইংৰাজী নাম আছে আমি যে কমলা খাওঁ কমলাটোক অৰেঞ্জ বুলি কয় কলক বানানা বুলি কয় তেনেকে আনাৰসক পাইনএপল বুলি কয় তেনেকে চব ফলৰে ইংৰাজী নাম আছে কষ্ট ফলৰ ইংৰাজী নামটো কোৱাচোন কি কষ্ট ফলৰ ইংৰাজী নামটো কোৱাচোন মানে কষ্ট ফল আছে কষ্টৰ ফল আছে সেই ফলটো ইংৰাজী নামটো কোৱাচোন হে সেইটো খোৱা ফল নহয় অ' হেই এইটো